হেল্ল' গাইছ, আজি মানে এটা বিশেষ কথা মানে আপোনালোকক ক'বলৈ আছিলে। মানে আপোনালোকক জনাই আছোঁ মানে ইমান কষ্ট কৰি আমি ভিডিঅ'বিলাক বনাই লৈ আহোঁ মহৰ যুঁজত, ইমান দূৰত চাইকেল চলাই যাওঁ। আৰু ভিডিঅ'বিলাক মানে এটা ইউটিউব চেনেল আছে, আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ডিংটো মই দেখাম। সেই ইউটিউব চেনেলটোৱে মানে চুৰ কৰি মানে ভিডিঅ'বিলাক আপলোড কৰি আছে। আপোনালোকক দেখাই আছোঁ, চাই লওকচোন বাৰু। ভিডিঅ'বিলাক চুৰ কৰি আছে আৰু মহৰ শ্বৰ্ট ভিডিঅ' এটা মানে এই চেনেলটোত আপলোড কৰিছে। মই আপোনালোকক শ্বৰ্ট ভিডিঅ'টোত দেখাই আছোঁ, ৰখক। আৰু কোনটো ভিডিঅ' মোৰ পৰা চুৰ কৰিছে মই দেখাই আছোঁ আপোনালোকক শ্বৰ্ট ভিডিঅ' দি। মোৰ এই ভিডিঅ'টো চুৰ কৰি এই চেনেলটোত আপলোড দিছে। পাৰ যদি নিজৰ কণ্টেণ্ট বনাবি, লোকৰ কণ্টেণ্ট চুৰ কৰি নুফুৰিবি বে ভাই। যদি ভিডিঅ'টো চাই আছ কাণখন খুলি আপোনালোকে দেখিলে কেনেকৈ মানে চুৰ কৰি আপলোড কৰি আছে। ভাই তই যদি চাই আছ ভালে ভিডিঅ'টো ডিলিট কৰি দে। আৰু যোনবিলাকে মোৰ ভিডিঅ'বিলাক চাই সকলোৱে যাতে তাৰ চেনেলটো ৰিপৰ্ট কৰে, সকলোৱে ৰিপৰ্ট কৰিব সেই চেনেলটো। ইমান কষ্ট কৰি আমি ভিডিঅ'বিলাক বনাওঁ, বেলেগে চুৰ কৰি উপাঙতে ভিউজটো লৈ আছে। তো সেইটো কি কৰিব লাগে আপোনালোকে ক'ব, আৰু সকলোৱে ৰিপৰ্ট কৰক গাইজ, সকলোৱে ৰিপৰ্ট কৰক। আমি কাৰণ কষ্ট কৰি বনাই আনো, সিহঁতে উপাঙতে ঘৰত বহি ভিডিঅ'বিলাক লোকৰ পৰা চেনেলৰ পৰা ডাউনলোড কৰি ভিডিঅ'বিলাক আপলোড কৰি আছে। সেইখিনি কথা জনাবৰ কাৰণে আপোনালোকক মানে এই ভিডিঅ'টো মই জনালোঁ। ভিডিঅ'টো বনাই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে অলপ ভালকৈ ভিডিঅ' আপলোড দিব। মানে চুৰ কৰি দি থাকে। শ্বৰ্ট ভিডিঅ' এটা মোৰ মানে চুৰ কৰি পেলাই আপলোড কৰি দিছে তাৰ চেনেলটোত। গেমিঙৰ চেনেলত সি আকৌ মহৰ যুঁজৰ ভিডিঅ' দিছে। কেনেকুৱা থাৰ্ড ক্লাছ চেনেল বে। সকলোৱে ৰিপৰ্ট কৰক গাইছ এই চেনেলটো।